নমস্কাৰ। তো এতিয়া বৰ্তমান আমি আহি পাইছোঁ আমাৰ নতুন এজন মুখত চিনাকি কৰি দিবলৈ যতীন ৰাভা। তেখেতে বৰ্তমান 4 দিন আগতেই বৰ্তমান তাৰমানে এটা পুৰস্কাৰ পাইছে ৱৰ্ল্ড বুক অফ ৰেকৰ্ড। তো এতিয়া আমি লগ ধৰিবলৈ আহিছোঁ যতীন ৰাভাক। এতিয়া বৰ্তমান আগিয়াৰ পৰা প্ৰায় মোটামুটি 7-8 কিলোমিটাৰ দূৰত তেখেতৰ ঘৰ তিলাপাৰা বুলি কয়, তিলাপাৰা গাঁও বুলি কয় নহয়খিনি? তিলাপাৰা। তো তিলাপাৰা গাঁৱত বৰ্তমান আহি পাইছোঁ, উপস্থিত হৈছোঁ যতীন ৰাভাৰ ঘৰত। এতিয়া ভাইটিৰ লগত আমি কিছু মত বিনিময় কৰোঁ, কথা পাতোঁ, কেনেধৰণে কি কৰিছিলে, কেনেকৈ কৰিছে। তো বলক আহক। তো ভাইটি প্ৰথমতে তোমাৰ পৰিচয়টো দিয়া, মইতো নামটো তোমাক কৈ দিলোঁ। নমস্কাৰ, মোৰ নাম যতীন ৰাভা। মই তিলাপাৰা গাঁৱত থাকোঁ আৰু মই 10ম শ্ৰেণীত পঢ়ি আছোঁ বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। তাৰপিছত তোমাৰ এতিয়া বৰ্তমান কিমান দিন হ'ল এই খেলাটোৰ লগত জড়িত, মানে ফুটবল খেলাৰ লগত তোমাৰ কিমান দিন হ'ল জড়িত হোৱা? মই ফুটবল খেলা হ'ল 2015 পৰা খেলি আছিল। হয়। কিন্তু এইবিলাক শিকা স্কিলবিলাক শিকা হ'ল 2021 পৰা প্ৰেক্টিছ কৰিছিল লকডাউন টাইমত। তো এইটো বৰ্তমান তুমি কাৰোবাৰ পৰা শিকিছা নে তুমি নিজে নিজে এতিয়া শিকিছিলা? মই নিজে প্ৰেক্টিছ কৰি আছিল। নিজে ঘৰতে প্ৰেক্টিছ কৰিছিলা? নিজে ঘৰতে। হয়। তাৰপিছত এইয়া ভিডিঅ'বিলাক চাই বা সেনেকৈ শিকিছিলা তাৰমানে এই মোবাইলত বা কিবা হয় তেনেকৈ মানুহখিনি চাই কেনেকুৱা ভিডিঅ'বিলাক চাই নিজে শিকিছিলা? নিজে। হয়। তাৰপিছত এতিয়া কি বুলি কয় তোমাৰ ফুটবল খেলাৰ প্ৰতি তোমাৰ এতিয়া মানে ৰাপটো কেতিয়াৰ পৰা আহিলে? ফুটবল খেলাটো মানে ইণ্টাৰেষ্ট কেতিয়াৰ পৰা হ'ল? 2021 পৰা। 2021 পৰা। তাৰপিছত এতিয়া তোমাৰ 2021 চনত যেতিয়া লকডাউন হ'ল তেতিয়া তুমি খেলি পেলাই ফুটবলটো খেলাৰ প্ৰতি ইণ্টাৰেষ্টটো বেছি বাঢ়ি গ'ল। তাৰপিছতে তুমি এইখিনি প্ৰেক্টিছ কৰি আছিলা? নিজে প্ৰেক্টিছ কৰিছা? ক'ত প্ৰেক্টিছ কৰিছিলা তুমি? ঘৰতে প্ৰেক্টিছ কৰিছিলা নে ক'ৰবাত ওলাই গৈছিলা? ঘৰতে প্ৰেক্টিছ কৰিছিলা? ঘৰতে প্ৰেক্টিছ কৰিছা? ঘৰতে এইটো জাগাতে প্ৰেক্টিছ কৰিছা? ইয়াতে মানে পিছপিনে আছে, যতীন ৰাভাৰ ঘৰৰ পিছপিনে জেগা আছে বাৰু, মই দেখাই দিম পিছলৈকে আপোনালোকক ক্লিপখিনি। তো এই পিছতে ঘৰতে যেতিয়া লকডাউনৰ সময় আছিল তো সেইখিনি সময়ৰ পৰাই যেতিয়া প্ৰতিভাটো তাৰমানে 2000 কিমান কৈছিলে তুমি? 21 যেতিয়া ফুটবলৰ প্ৰতি তোমাৰ ইণ্টাৰেষ্ট কিমান হৈছিলে? 2021 পৰা। 2021 পৰা। তো 2021 চনৰ পৰা যেতিয়া মানে কি আজি 2022 এক বছৰ আগতে তো মানে কি ফুটবল খেলাৰ প্ৰতি যিখিনি ৰাপ আছিলে তো সেই ৰাপৰ প্ৰতি ধাউতিৰ কাৰণে আজি এতিয়া এই পৰ্যায়লৈকে সক্ষম হৈছে। তো এতিয়া কোৱা ঘৰত কোন আছে তোমালোকৰ? মোৰ ঘৰত 8জন আছে ফেমিলি। 8জন ফেমিলি আছে। তাৰপিছত দেউতা আছে। দেউতাৰ নামটো? দেউতাৰ নাম হ'ল কান্তিৰাম ৰাভা। কান্তিৰাম ৰাভা। তাৰপিছত এতিয়া কি কৰে তোমাৰ দেউতা? খেতি কৰে। তাৰপিছত এতিয়া তুমি পঢ়ি আছা স্কুলখন এতিয়া ইয়াৰ পৰা কিমান দূৰ হয় তোমালোকৰ? ইয়াৰ পৰা বেছি দূৰ নহয়, প্ৰায় 7 কিলোমিটাৰ মান হয়। তো কেনেকৈ তুমি অহা যোৱা কৰা স্কুললৈকে? স্কুলত চাইকেল দি যোৱা লাগে। চাইকেলেদি অহা যোৱা কৰা। তো ইয়াৰ পৰা 7 কিলোমিটাৰ দূৰ, প্ৰায় 7 কিলোমিটাৰ দূৰত যতীন ৰাভাই তেখেতে চাইকেলেৰে শিক্ষা এতিয়া কৰি আছে। শিক্ষা আমি আহোঁতে চাই আহিছোঁ, গোটেই গাঁওখন সম্পূৰ্ণ গাঁৱৰে আহিছোঁ। তো ইয়াৰ পৰা মোটামুটি 7 কিলোমিটাৰ দূৰত তেখেতে চাইকেল মাৰি এতিয়া স্কুললৈকে পঢ়ি আছে। এতিয়া স্কুল কোন ক্লাছত পঢ়ি আছা তুমি? 10ম শ্ৰেণী। এতিয়া বৰ্তমান আমাৰ যতীন ৰাভাই ক্লাছ 10ত পঢ়ি আছে। তো আশা কৰোঁ আগলৈ আৰু আগুৱাই যাওক। এতিয়া তুমি এৱাৰ্ডটোৰ বিষয়ে অলপ কোৱা, কেনেকৈ প্ৰস্তুতি কৰিছিলে এৱাৰ্ডৰ কাৰণে? এৱাৰ্ডৰ কাৰণে মই মানে 2021 মানে প্ৰেক্টিছ কৰি আছিল আৰু 2022 মে' মাহত কনফাৰ্ম হৈছিল। তাৰপিছত 2022 আৰু 9 মাহ 7 মাহ মান পিছত মানে মোৰ আহি গ'ল ৰেকৰ্ডটো। এতিয়া ৰেকৰ্ডটো ইয়াতে আহিছে। মানুহ আহিছিলে তোমালোকৰ তাৰ পৰা মানুহ অহা নাই, মানে আহিছিল মানে ফৰ্ম ফিল আপ কৰি কিনে তাতে আহিছিল, পোষ্ট অফিচত আহিছিল। পোষ্ট অফিচতেই আহিছে। তো আজি 4-5 দিন হ'ল আহি পোৱা। তো প্ৰচেছ থাকে, ৱৰ্ল্ড ৰেকৰ্ডৰ যোনটো এইবিলাক প্ৰচেছ থাকে, অনলাইন দি ফৰ্ম ফিল আপ কৰিব লাগে। তো ফৰ্ম ফিল আপ কৰি মেলি প্ৰায় আপোনাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰস্তুতি চলি আছিলে। তো সেই প্ৰচেষ্টা, ইমান বছৰৰ প্ৰচেষ্টা
দীৰ্ঘদিনৰ প্ৰচেষ্টাৰ ফলতে এতিয়া বৰ্তমান আজি এইটো মুকাম পাইছে, আজিৰ এই স্থানটো পাইছে সিহঁতে। তো ভাল লাগিলে কথা পাতি। তো এতিয়া তেখেতৰ দেউতা আছে, ওচৰতে বহি আছে, দেউতা আছে। তো দেউতাৰ লগতো কিছু মত বিনিময় কৰিবলৈ বিচাৰি আছোঁ অলপ। তো এতিয়া যতীন ৰাভাৰ দেউতাৰ লগত এতিয়া চিনাকি কৰি দি আছোঁ। এয়া এখেতে হ'ল যতীন ৰাভাৰ দেউতা। তো আপোনাক এতিয়া সোধোঁ যে ল'ৰাই যে এতিয়া বৰ্তমান এইখিনি পজিশ্যনত পাইছে, স্থানখিনি পাইছে, এতিয়া আপোনাৰ কেনেকুৱা ধৰণৰ মনৰ কথা কওকচোন অলপ। মোৰ মতে যেনিবা তাই নিজে সাহস কৰিল এই খেলাৰ কাৰণে, ৰাপ হোৱাৰি আহিছে তাৰ কাৰণে ভাল হৈ যাওক বুলি মই আশা কৰিলোঁ আৰু। তো সৰুৰ পৰাই খেলা ধূলাৰ প্ৰতি মানে সৰুৰ পৰা খেলাৰ কাৰণে অলপ সাহস আছে। হয়, সৰুৰ পৰাই খেলা ধূলা কৰি আছিলে। তো ফুটবলৰ প্ৰতি বেছি মানে ৰাপ আছিল বুলি কৈছে। তো 21 চনৰ পৰাতো প্ৰেক্টিছে কৰি আছিলে। তো সৰুৰ পৰাই যিহেতু কৰিছিলে, তো আপুনি মানে কেতিয়া গম পালে যে মোৰ ল'ৰাটো যে এনেকুৱা ফুটবল খেলা বা এনেকুৱা ধৰণৰ খেলাত? কেতিয়া গম পালে মানে আমি হঠাতে তাৰ মোবাইল দি চাওঁ, বেলেগ বেলেগ খেলটো ময়ো এনেকুৱা কৰিম বুলি ইও চাউচ ভাৰি আহিল। হয়, তো এতিয়া মনত এতিয়া কেনেকুৱা মানে ভালে লাগিল মোক। দিয়ক। তো তেখেতৰ দেউতাৰ লগত কথা পাতিলোঁ, বহুত আৱেগিক হৈ পৰিছে তেখেতে। আৰু হয় দিয়কচোন, নিজৰ সন্তানে যেতিয়া আগবাঢ়ি যায়, যেতিয়া এটা মুকাম পায়, যিকোনো এটা স্থানত যেতিয়া এটা ছাকচেছফুল হ'ব পাৰে, সফলতা অৰ্জন কৰিব পাৰে, তো তেতিয়াই এইটো সুখৰ আৱেগ হয়। যোনটো এইটো দুখ নহয়, সুখৰে আৱেগ হয়। তো তেখেতৰ লগতো কথা পাতি বহুতেই ভাল লাগিলে। তো এতিয়া আমি লাহেকৈ এতিয়া চাম যে আমাৰ যতীন ৰাভাই কেনেদৰে প্ৰস্তুতি কৰিছিলে বা এতিয়া প্ৰতিভাটো কেনেদৰে, এতিয়া অলপ আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আহক বৰ্তমান এতিয়া যতীন ৰাভাই আমাক দেখাব কোনখিনি জেগাত তেখেতে মানে প্ৰেক্টিচ কৰি আছিলে, নিজৰ ফুটবল খেলাৰ যিখিনি প্ৰেক্টিচ কৰা জেগাখিনি আমি এতিয়া বলক চাবলৈ যাই আছোঁ। এইখিনি জেগাতে এতিয়া প্ৰেক্টিচ মানে ইয়াতে মানে মানে 12টা টাইমতো ঘূৰিব পাৰে ন। এইটো বস্তু তাৰমানে দুপৰীয়া সময়তো তেতিয়া ৰ'দ নাপায়, তো সেনেকুৱা। তো এইখিনি জেগাতে আপুনি চাই ল'ব পাৰে, এইখিনি জেগাতে আমাৰ যতীন ৰাভাই প্ৰেক্টিচ কৰিছিলে ফুটবলত। তো আমি অলপ কিছু অংশ চাব বিচাৰোঁ যে কেনেকৈ হয়, অলপ দেখাই দিবা তুমি ফুটবলটো এইখিনি জেগাতে। এই বলকেইটাৰে প্ৰেক্টিচ কৰিছিলে, আৰু 2টা বল আছে। তো এইকেইটা প্ৰেক্টিচ আমিতো নোৱাৰিম, আমাৰতো ইমান প্ৰতিভা নাই বৰ্তমান যিহেতু। তো এই হাতত লৈ আহিছোঁ, চাওক এইকেইটা বলেই আছিলে, বলকেইটা দিয়ে প্ৰেক্টিচ কৰিছে আৰু বল আছে। এতিয়া আমাৰ যতীন ভাইটি এতিয়া আমাক দেখাব এইখিনিয়ে প্ৰেক্টিচ কৰা জেগা। তেখেতৰ এই জেগাখিনিতে এতিয়া প্ৰেক্টিচ কৰিম। এতিয়া যতীন ৰাভাই আজি বুক ৰেকৰ্ড কৰিছে। তো আকৌ পিছলৈকে আমি সুধিম বাৰু কিছু কথা, তাৰ আগতে আমি প্ৰেক্টিচ কৰাখিনি দেখাই দিম। এইডাল দেখিছে আপোনালোকে দেখিছে, এইডাল বহুত ডাঙৰ দীঘল, পুৰা একদম ইয়াৰ পৰা আপুনি প্ৰায় চালে কিমান ফুট হ'ব এইডাল? প্ৰায় 12 ফুট আছে। 12 ফুটৰ অলপ কম আছে। 12 ফুটৰ অলপ কম আছে। তো এইডাল বাৰীডাল দেখিছে, এইডাল প্ৰায় 12 ফুট আছে হাইট, যোনটো উচ্চতা। এইডাল দেখিছে 3 ইঞ্চি মান কম আছে। এইটো পুৰা 12 ফুটৰ মোতকৈ দেখিছে, বহুত ওপৰত আছে এইডাল বাৰীডাল। তো এইডাল বাৰীতে আপোনাক দেখাব এতিয়া, তাৰ প্ৰতিভাখিনি এতিয়া দেখাব। আমি এতিয়া চাবলৈ চেষ্টা কৰি আছোঁ। আগতে মই কলমত এয়া দেখি আছে, এতিয়া বৰ্তমান কলমত ঘূৰাই পেলাই এয়া মুখত লৈ পেলাই তো দেখিলে আপোনালোকে এতিয়া বৰ্তমান মুখত কলমটো লৈ পেলাই এতিয়া বৰ্তমান বলটো কোনো হাতেৰে নোচোৱাকৈ তেখেতে কিমান ধুনীয়াকৈ সুন্দৰকৈ ফুটবল মুখতে ঘূৰাই আছে। তো এতিয়া আৰু এটা বেলেগ এটা ষ্টেপ দেখাব, চাই থাকোঁ বলক, আপোনালোকে চাই থাকক। অ'কে, এতিয়া আপোনাৰ দেখাব সেই ষ্টাণ্ডটো দেখাব, যোনটো ফুটবলটো এই বাৰী যোনডাল মই দেখাইছিলোঁ প্ৰথমতে আপোনালোকক 12 ফুটৰ মানে যোনডাল বাৰী আছিলে, মানে বাঁহৰ আৰু ষ্টিক হয় এডাল। তো ষ্টিকত এতিয়া আমাৰ যতীন ভাইটি এতিয়া ফুটবলটো ঘূৰাই পেলাই দেখাব, চাই থাকক। মুখেৰে এতিয়া কামুৰি পেলাই এতিয়া
এই 12 ফুট ষ্টিকটো যোনডাল দীঘল আছে তো সেই ফুটবলটো ঘূৰাই 12 ফুটৰ ওপৰত আপোনাক দেখাই আছে চাই থাকক এই আপোনালোকে এতিয়া চাই আছে সুদীৰ্ঘ বাৰৈ মুখত লৈ আছে এই ক্লোজত দিব হা এয়া চাওক আপোনালোকে এতিয়া সুদীৰ্ঘ 12 ফুট ওপৰত ফুটবলটো এতিয়া বৰ্তমান ওলমি আছে চক্ৰৰ দৰে ঘূৰি আছে তো এয়া চাওক এই বাঁহডালৰ সম্পূৰ্ণ এতিয়া মোক এতিয়া ভাইটিয়ে ক'লে যে সম্পূৰ্ণ এয়া জোঙা চাওক জোঙা তো এই জোঙাৰ ওপৰতে এই ফুটবলটো এতিয়া বৰ্তমান বেলেঞ্চিং কৰে আৰু মুখত লৈ পেলাই বেলেঞ্চিং কৰে এই ফুটবলটো দেখিছে এই ফুটবলটো এই জোঙাখিনি অংশখিনি এই জোঙা অংশখিনিতে আপোনাৰ ইয়াতে ফুটবলটো ঘূৰে তো এইটো সেকেন্ড পাৰো ইয়াতে আপোনাৰ ভাইটিয়ে কৈছে 44 ছেকেণ্ড মুখত কামৰে সম্পূৰ্ণ মুখত হাতেৰে নধৰাকে এই বাঁহডাল নধৰাকে সম্পূৰ্ণ মুখেৰে কামুৰি এই বলটো ইয়াতে ঘূৰে তো এইটো এটা ইমান সুন্দৰ প্ৰতিভা আমি আৰু আশা কৰোঁ আগুৱাই যাওক আৰু নতুন নতুন এতিয়া লিমকা আছে লিমকা এৱাৰ্ড আছে প্লাছ গিনিজ বুক ৰেকৰ্ড যোনটো গোটেই পৃথিৱীৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ এৱাৰ্ড বুলি কয় তো ৰেকৰ্ড হয় সেইটো সেই ৰেকৰ্ডৰ ওপৰত কোনো যাব পৰা নাই তো আমি আশা কৰোঁ ভাইটি সেই ৰেকৰ্ডলৈকে যাতে প্ৰতিষ্ঠা কৰিব পাৰে বলক আৰু এটা বেলেগত চাওঁ মোবাইলত এতিয়া ঘূৰাই দেখাব মোবাইলৰ এনেকৈ ধৰণৰ কিমানকেইটা দেখাব পাৰে আমি চাই লওঁ আহক এই মোবাইলটো দিয়ে আপোনালোকে চাওক এই মোবাইলটো দিয়ে এতিয়া ঘূৰাই পেলাই ফুটবলটো এই মোবাইলৰ ওপৰত ঘূৰাব আমি এতিয়া অলৰেডি দুটা দেখিলোঁ ষ্টান কৰা দেখিলোঁ এটা ফাৰ্ষ্টতে কলমেদি ঘূৰালে তাৰপিছত এডাল 12 ফুটৰ যোনটো ৰেকৰ্ডত কৰিছিলে যোনটো 12 ফুট মানে ওখ যোনটো বাঁহডাল আছিলে ষ্টিকডাল এই ষ্টিকৰ ওপৰত ফুটবলটো ঘূৰিছে সম্পূৰ্ণ মুখেৰে কামুৰি এতিয়া এই মোবাইলটোৰে প্ৰেক্টিচ কৰিছিলে 2021ৰ পৰা এতিয়া 22লৈকে ইমান দিনলৈকে এই মোবাইলৰ ওপৰতে এতিয়া ঘূৰাই পেলাই আপোনালোকক দেখাই আছে বলক আমি চাওঁ ষ্টানটো এইবাৰ আপোনালোকে দেখি আছে কেনেকৈ এইটো মোবাইলৰ ওপৰতেই এটা সম্পূৰ্ণ ফুটবল এটা সম্পূৰ্ণৰূপে ঘূৰি আছে তো এনেকুৱা ধৰণৰ প্ৰতিভা আমি আৰু আগুৱাই যোৱাটো বিচাৰোঁ এতিয়া কি বুলি কয় এই যে ফুটবলটো তুমি ঘূৰাই থাকা বা মোবাইলত যে ঘূৰাই আছা কিমান সময়লৈকে মানে তুমি আজি এতিয়ালৈকে মানে ঘূৰাইছা কিমান সময় প্ৰায় 1 ঘণ্টামান ঘূৰিছে প্ৰায় 1 ঘণ্টামান তো এতিয়ালৈকে মানে প্ৰায় এই যে মোবাইলটো দেখিছে মোবাইলটোৰ ওপৰতে ভাইটিয়ে আমাৰ এই ফুটবলটো প্ৰায় 1 ঘণ্টামানলৈকে এতিয়ালৈকে ঘূৰাইছে তো এইটো এটা প্ৰতিভা হয় এইটো এটা ষ্টাণ্ড হয় এইটো ষ্টাণ্ডৰ ওপৰতো যদি আমি চিন্তা চৰ্চা কৰোঁ তাতো এটা ৰেকৰ্ড গঢ়িব পাৰি তো চাওঁ আমি আৰু এবাৰ নেক্সট আৰু কি দেখায় ভাইটিয়ে তো এতিয়া বৰ্তমান আমাৰ যতীন ভাইটিয়ে 3টা ফুটবল লৈছে এতিয়া 3টা ফুটবলৰ এতিয়া ঘূৰাই দেখাব তো বলক আমি এতিয়া নতুন এটা চাওঁ নতুন এটা ষ্টাণ্ড চাওঁ এতিয়া বৰ্তমান এতিয়া আমি সাজু হৈছে আমাৰ যতীন ভাইটি আহক তো এতিয়া আমি গাঁৱৰে এজন আহিছে তেখেতৰে মামা হয় তো তেখেতৰ অলপ মত বিনিময় কৰোঁ তেখেতৰ লগতো কেনেকুৱা ধৰণৰ লাগিছে দুআষাৰ সুধি লওঁ তো আপোনাৰ নামটো নমস্কাৰ মোৰ নাম ৰাজীৱ কুমাৰ ৰাভা হয় তো এখেতে হ'ল আপোনাৰ মানে সম্বন্ধীয় মামা লাগে হয় হয় তো সম্বন্ধীয় এখেতে মামা হয় তো আপোনাৰ এতিয়া মানে কেনেকুৱা লাগিছে যে আপোনাৰ এখন গাঁৱৰ পৰা এজন ল'ৰাই ইমান এটা ৱৰ্ল্ড ৱাইডত আপোনাৰ এটা বুক অফ ৰেকৰ্ড কৰি আহিছে তো আপোনাৰ অলপ অনুভৱখিনি কওকচোন কেনেকুৱা লাগিলে ক'বলৈ গ'লে ভাষা নাই মানে ইমান ভাল লাগিল কাৰণ ইমান সময়ত মানে এনেকৈ এটা আমাৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিছে যাৰ বাবে মই বহুত আনন্দিত হৈছোঁ সুখী হৈছোঁ তাক মানে কি অনুভৱ কিমানখিনি মোৰ মনৰ পৰা অনুভৱ সিমানখিনি মোৰ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ হয় তো
এতিয়া বৰ্তমান এখেতৰ লগতো কথা পাতিলোঁ গাঁৱৰ বহুতখিনি মানুহ এতিয়া আমাৰ বেকাতো আছে আপোনালোকে চাই ল'ব পাৰে তো বহুতখিনি আহিছে মানুহ এতিয়া বৰ্তমান গাঁৱৰে ৰাইজ উৎসাহ দিয়ে এনেদৰে সকলোৱে মিলিজুলি থাকিলে গোটেই গাঁওখনৰ এটা প্ৰতিভা এজনৰ লগতে আন এজনৰ প্ৰতিভা এনেকৈ বিকাশ হ'ব তো আমি ভিডিঅ'খিনি গোটেইখিনি আপোনালোকক দেখালোৱে তো আজি এইখিনিতে ইয়াক উৎসাহ দিছোঁ আমি আৰু লগতে যোনটো এৱাৰ্ড আছিলে যোনটো এৱাৰ্ড তেখেতে পাইছিলে যতীন ৰাভাদেৱ মই সেইটো অলপ দেখাবলৈ চেষ্টা কৰি আছোঁ এইটো হ'ল আপোনাৰ ৱৰ্ল্ড ৱাইডত মেডেল দিছে ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড তো আমাৰ কিৰণে এইখিনি বস্তুখিনি দেখাই আছে তো ৱৰ্ল্ড ৱাইড এইটো হ'ল মেডেল হয় এইটো মেডেলটো লোৱা তো এইটো হ'ল মেডেল আৰু লগতে চাৰ্টিফিকেট আহিছে ইয়াৰ পৰা আপোনাৰ ৱৰ্ল্ড ৱাইডৰ যোনটো আহিছে দিল্লীৰ পৰা আহিছে ইয়াতে যতীন ৰাভাৰ নামতে আহিছে আপোনালোকে চাব পাৰিব যতীন ৰাভাৰ নামতে আহিছে ইয়াতে গোৱালপাৰা তিলাপাৰা যোনখিনি আছে তো পোষ্ট অফিচ দ্বাৰকা পৰে এইখিনিত তো ইয়াৰ পৰা আহিছে ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড লিমিটেড দিল্লীৰ পৰা এইটো দিল্লীৰ ব্ৰাঞ্চৰ পৰা পঠাইছে তো এইটো পোষ্ট যোগে পঠাইছে তো এইখনে হ'ল সেইখন যোনখন ৰেকৰ্ড আপোনালোকে চাব পাৰে ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ড চাৰ্টিফিকেট ৰেকৰ্ড হোল্ডাৰ বাই যতীন ৰাভা তেখেতে কিহত পাইছিলে এইটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থ কিমান চনত জন্ম হৈছে লগতে ইয়াতে লিখা আছে দ্য ৱৰ্ল্ড ৰেকৰ্ড অফ দ্য লংগেষ্ট টাইম টু বেলেঞ্চ এ স্পিনিং ফুটবল অন এ বেম্বো ষ্টিক ইন মাউথ ইজ এচিভড বাই যতীন ৰাভা অন 28 মে 28 মে 2022 চনত তিলাপাৰাৰ আমাৰ গোৱালপাৰা জিলাৰ তিলাপাৰাৰ হয় ল'ৰাজন কিন্তু এডাল বাঁহ ষ্টিক মই আপোনালোকক দেখাইছিলোঁ অলপ ক্লিপত দেখাইছিলোঁ যে এই বাঁহডাল যোনডাল 11 ফিটৰ যোনডাল বাঁহ তো সেই বাঁহৰ ওপৰত যেতিয়া দাঁতেৰে কামুৰি মুখত বাঁহডাল লৈ ওপৰত ফুটবলটো যোনটো আছিল স্পিন কৰিছিল ঘূৰাইছিলে তো সেই ঘূৰোৱাৰ 30 ছেকেণ্ড ৰেকৰ্ড আপুনি 30 ছেকেণ্ড সেই বাঁহডাল লৈ পেলাই যেতিয়া ঘূৰাইছিলে ফুটবল তেতিয়াতে আপোনাৰ ৰেকৰ্ড কৰিছিলে ৱৰ্ল্ড ৱাইড বুক অফ ৰেকৰ্ডছ কৰিছে তো এইখিনি ইয়াতে লিখা আছে সম্পূৰ্ণখিনি ইয়াতে লিখি দিছে সম্পূৰ্ণ কেনেকৈ কিমান 11 ফিটত কিমান বেম্ব'ত আছে তো এইখিনিয়ে আপোনালোকে চাব পাৰে তো এইখনে হ'ল ৰেকৰ্ডটো কৰিলে আৰু আশা কৰোঁ আৰু আগুৱাই যাওক ল'ৰাজন যতীন ৰাভা ভাইটি আমাৰ সকলোৰে আমাৰ এটা এইখিনি জাগাৰ গোটেই গাঁও অঞ্চলৰ লগতে গোটেই সমগ্ৰ আমাৰ ৰাজ্যখনৰো নাম উজ্বলাই তুলিছে তো আশা কৰোঁ ভৱিষ্যত আৰু উজ্জ্বল হওক তো আৰু নেক্সট ভিডিঅ'ত আপোনালোকে লগ পাব চাই থাকিব এনেদৰে প্ৰতিটো প্ৰতিভা